আছো শ্বপিং কৰিবলৈ। আহিয়ে মই এতিয়া মাৰ্কেটত সোমাইছো, সোমাই এটা জখৰ লগ পাই গ'লো। তাক হাই হেল্ল' কৰিলো। এতিয়া মই এখন জোতাৰ দোকানত সোমাম। দোকানখন চাওকচোন, ইমান ডাঙৰ দোকান। মই জোতা চালো। এইযোৰ জোতা মোৰ পচন্দ হৈছে। জোতাযোৰ ভাল লগাৰ কাৰণে দাদা এজনে মোৰ ভৰিত জোখ লৈ পিন্ধাই দিলে। মোলৈ জোতাযোৰ ধুনীয়াকৈ হৈছে। জোতাযোৰ লৈ মই কাউণ্টাৰত জমা দিলো। জোতাযোৰ দিয়াৰ লগে লগে মোৰ এজন আংকুলে জোতাযোৰ বেগত ভৰাই মোৰ হাতত দি দিলে আৰু এজন আংকুলে জোতাযোৰ বিল মোৰ বেগত সোমাই দিলে। মই অহাৰ সময়ত আংকুলক হেল্ল' কৰি মই বাহিৰলৈ ওলাই আহিলো। দোকানৰ পৰা ওলাই মই খেলনা দেখা পালো। দেখা পাই মাক বিচাৰিলো। মায়ে প্ৰথমতে মোক দিবলৈ মানা কৰিছিল, তাৰপিছত দিলে। এসোপামান খেলনা কিনিলো। ডাম্পা, জেচিবি, বহুত খেলনা, মই নাম নাজানো। খেলনা লৈ মই এতিয়া আহি আছো আইচক্ৰীম খাবলৈ। ইয়াত আইচক্ৰীম খাবলৈ বহুত টেষ্টি হয়। চাওকচোন কিমান ভিৰ। মই এঘণ্টামান ৰোৱাৰ পাছতহে আইচক্ৰীম খাবলৈ পালো।